মোক সুধিও নাচালে সিহঁতি চিনেমা চাবা। আৰু এই কি তুমি কি কৈছিলা তুমি যদি থব যোৱা वेलकम बैक टू माई चैनल नतुन एटा भिडिओ सकलोके स्वागतम जनाइछु। बाजिसे एतिया 1:30 নহয় अलमोस्ट 2টা বাজিব হ'ল দিনৰ দুপৰীয়া। तो मैं एतिया खाब लैছোঁ भात। भातत আছে एपिने बइल दाल, एपिने बेंगेना पिटिका, भेंडी बइल और एटु हल मसुंदरी। आमी मसुंदरी বুলি কওঁ, ঠাই বিশেষে ইয়াৰ নাম বেলেগ বেলেগ, सबते नाम बेलेग बेलेग यार। तो पेटर কাৰণে खूब ভাল। गरমৰ दिনত এনেকুৱা खाना पाले আৰু একো নালাগে। बइल खाना खाई मैं बिराट मसुंदरी লগত मैं घररे आमार कण বিলাহী दिছোঁ। बिराट टेঙা टेঙा এটা ভাব আহিছে, মজা লাগিছে। কটা বৰষুণ পুৰা একো পাত পাত হৈ আছে। মই যাম এতিয়া বেলতলা চিনেমা চাব, কিন্তু মই নাচাওঁ। মোক সুধিও নাচালে সিহঁতি চিনেমা চাবা নে না। বুকিং মই কৰিছোঁ, কিন্তু মোক এপিনে এতিয়া এতিয়া চাব সময়ত এতিয়া টিকেট নাপাওঁ। কথা শুনা। আৰু এই কি তুমি কি কৈছিলা তুমি যদি থব যোৱা আৰু এজনী আহি আছে অংকু এইপিনে আমাৰ আৰু দুটা পাৰ্টি আহি গ'ল। এইপিনে বাখৰ আৰু এইপিনে অংকুন চৰি চমি চৌধুৰী। তো এজনী মাক এজনী জীয়েক গমেই নাপায় মাক কোনজনী জীয়েক কোনজনী। মানে ফটো ছেশ্যন। মই থৈ আহিলোঁ। এতিয়া আমাৰ ইয়াত মানে ইন্দিৰানগৰত আজি এইটো নতুনকৈ ষ্টেজ বনাইছে বিহু প্ৰগ্ৰেমৰ কাৰণে। এইটো স্থায়ী মঞ্চ হয়, নতুনকৈ বনাইছে। তো আজি কি বুলি ক'ম, এইটো ষ্টেজটো লৈছে মানে আজি পূজা পাতল কৰিছে। মানে যেনেকৈ গৃহপ্ৰৱেশ কৰে তেনেকৈ মানে আজি গৃহপ্ৰৱেশ কৰা নিচিনাই হৈছে। তো এইটো মঞ্চটো তো আজি মানে সেই হিচাপতে আজি প্ৰগ্ৰেম আছে। আগবেলা পূজা কৰিলে এতিয়া পিছবেলা এটা প্ৰগ্ৰেম এটা হ'ব। কোনোবা 30 এপ্ৰিল আৰু 1 মে'ত ইয়াত বিহু আছে। যোনে যোনে পাৰে আহিব চাবলৈ। তো আজি ইয়াত প্ৰগ্ৰেম হ'ব, তাকে চাম, আপোনালোককো দেখাম। গাড়ীখন থ'বলৈ আহিলোঁ, গাড়ীখন থৈ আকৌ এতিয়া যাওঁ। ভালকৈ শুনিলে শুনিবই চাগে। আমাৰ এখন ৱাল নহয়, ৱালখনৰ পিছফালে আছে ষ্টেডিয়ামটো, মানে অডিটৰিয়ামটো। তো শুনিছানে মই ক'ব পৰা নাই, কিন্তু পিছফালে আমাৰ পুৰা গান গাই আছে ছিংগাৰ উঠিলে। কোনোবা মুন্না দেৱ বুলি আহিছে ল'ৰা এটা। তো এতিয়া মই চাই আহোঁ, কিন্তু তাৰ আগতে একাপ চাহ খাই যাওঁ। চাহকাপ খাই তালৈ যাওঁ। Oh, no,
গাইজ বাজিছে এতিয়া 8টা। অথনিৰ পৰা বজাৰ আহিমকৈ এতিয়া 7টা 7:30 বজাত ওলাই আহিছোঁ এতিয়া বেলতলা বজাৰত এইপিনে বজাৰ কৰিলোঁ। এইপিনে চব্জি আছে, এইপিনে দৈ আছে। দৈ মানে গুড়ৰ দৈটো মই খাই বহুত ভাল পাওঁ। আৰু এইটো কলা পলিথিন আছে যেতিয়া গম পাইছে আৰু কিবা এটা আছে বুলি। ঘৰত গৈ ভাত চাত খাই শুব লাগে সোনকালে, কাৰণ মই সোনকালে শুওঁ সোনকালে উঠোঁ। অসমৰ অক্ষয় কুমাৰ হৈ গৈছে। আহি পালোঁ ঘৰ আৰু এইপিনে দৈ লৈছোঁ, দৈ খাওঁ অকণমান। গৰম আজি যি গৰম পৰিছে, বহুত খাতৰা গৰম দিছে। আৰু মোৰ মানে কি গৰমত মই ঘামো বেছি। প্ৰেছাৰ চেছাৰ নাই বুলি গম পাওঁ, মানে গুড়ৰ দৈ বুলি ক'লোঁ। গুড়ৰ কালাৰটো বাৰু বেলেগে অকণমান ৰঙা, কিন্তু আপোনালোকে ধৰিব পৰা নাই হয়তো, কিন্তু অৰিজিনেলটো নহয় যেন লাগিছে, কিবা মিক্স কৰিছে চাগে। মানে আগতেও গুড়ৰ দৈ খাইছোঁ, এনেকুৱা কালাৰ নহয়, একদম পূৰা গুড়ৰ নিচিনা কালাৰে হৈ যায় মানে দৈটো। তথাপিও আনিলোঁ যেতিয়া এতিয়া খাই দিওঁ আৰু। এইখিনি দেখিছেনে কিমান গাল, এইখিনি কি আৰু ওলাইছে এইখিনিৰ পৰা, এইখন মাংসৰ পৰা ইমান গাল তেল ওলাব। তো মই এতিয়া এই তেলখিনি নাখাওঁ, পেলাই দিম। এই মাংসখিনি আকৌ ফ্ৰাই কৰিম এইখিনিৰ লগত। খানা ৰেডি। এইপিনে ভাত, নেমু, গাহৰি আৰু এইটো দিনৰ বইল দাইল আছিলে। বইল গাহৰি, ভাত আৰু নেমু মই বেলতলা বজাৰৰ পৰা এতিয়া আনিছোঁ। 3টা 20 টকা লৈছোঁ। নাখাওঁ বুলি কৈছিলোঁ, প্ৰথমে 2টা কৈছিলে, 20 টকাত 2টা ক'লে। নাখাওঁ বুলি, তাত কিবা দৈ আছে আৰু কৈ দিলে নেকি, 3টা দি পঠালে আৰু। তো বাকী চল্দি দিলোঁ, মানে মই নিমখ আৰু নেমু দি মেৰিনেট কৰি থৈছিলোঁ। নেমু পূৰা ভিতৰত সোমাই গৈছে, পূৰা টেঙা ভাৱ এটা গৈছে, মজা লাগিছে খাই। ধাবা চাবা এখন খুলি লওঁ নেকি ক'ৰবাত, চেল হ'ব চাগে। গাহৰি স্পেচিয়েল ধাবা, পূৰা কাষ্টমাৰ পাম। খাই আহিলোঁ, এতিয়া বাচন চাচন চব ধুই আজৰি। গেট মাৰিব লাগে, ভিডিঅ'টো এডিট কৰিব লাগে। এডিট কৰি পিনি যিমানখিনি পাৰোঁ কৰিম, কাৰণ মোৰ 10:30 11মান বজালৈকে একদম চকু টান মাৰি যায়, কাৰণ ৰাতিপুৱা সোনকালে উঠোঁ। যিমানখিনি পাৰোঁ এডিট কৰিম। তাৰপিছত যদি মন যায় বাঁহী বজাম। এডাল মানে মই এমেজনৰ পৰা আনিছোঁ, এই কভাৰটোৰ সৈতে দিছে। বেছি দামো নহয়, 380 নে কিমান লৈছে। এনেই টাইম পাছৰ কাৰণে। এইটো মানে কি এটা দুৰ্বলতা হয় বুলি ক'ব পাৰোঁ। মই বজাই ভাল পাওঁ বাঁহী, নাজানো, শিকা নাই ক'তো, তথাপিও এনেই বজাওঁ আৰু। সেয়াই বাঁহী বজাম। তাৰপিছত নিদ্ৰাৰ কোলাত। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। সৰু এটা ভিডিঅ', চিম্পল এটা ভিডিঅ'। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই, গুড নাইট।